আমাৰ মৰমৰ শিল্পী আমাৰ চেনেহৰ শিল্পী জুবিন দা চালে নি আইতাবিলাকো জুবিন দাক ভাল পায় যিটো গান চেকচেকি চাপৰি গানটো মানে ইউক আছিলে ন গানটো লিখিছে কোনে গানটো আমাৰ উমেশ দা আছে মেকআপ কৰি আছে বঢ়িয়াকে নিজৰা চেতিয়া হাই এভৰিৱান গুড ইভিনিং ৱেলকাম টু মাই নিউ ব্লগ আশা সকলো ভালে আছে বঢ়িয়াকে ই মোক ফোন কৰিছে যে আপুনি দিয়া ভিডিঅ'টো চাই আহিছে তুমি ফোন কৰা নাছিলা জানো ই ফোন কৰিছে মোক আপুনি দিয়া ভিডিঅ'টো চাই মানে জুবিন দা প্ৰগ্ৰেম চাবলৈ আহিছোঁ বাহ কি বাত হে কেইটা বাজিলে 9:53 আচ্ছা অঁ হাই 10টা বাজিলে 7 মিনিট আছে 10টালৈ 7 মিনিট আছে আমি মানে বহুত দেৰিকৈ আহিছোঁ মানে বিনোদাৰ পৰা গৰমত মানে কি ক'ম আৰু চেঞ্জ কি বেলেগ দেখিছে মোক এইটো কওক তো বাইদেউ বোলে মোক ইউটিউবত দেখি ই ইউটিউবত কি দলত নহয় নাই বুলি সুধিছে এইফালে বাইদেউ ভালে আছে বঢ়িয়া ভালে আছে নি বাইদেউ ভালে আছে ঠিক আছে দিয়ক তো আমি বঢ়িয়া জুবিনক চাবলৈ আহিলোঁ চুপুৰিটো চুপু ঘূৰি ফুৰিছে বঢ়িয়াকৈ এইটো মানে ছোৱালীজনীৰ লগত ঘূৰিব লাগে তেতিয়া ভাল লাগে নাই বাৰু আমাৰ গাৰ্লফ্ৰেণ্ড নাই ই কৈছে তোমাৰ গাৰ্লফ্ৰেণ্ড নাই বিচাৰ অকণ নাই বুলি কৈছে কি বুলি কৈছিলে ইমান ধুনীয়া হেণ্ডচাম ল'ৰাটো গাৰ্লফ্ৰেণ্ড নাই বুলি ক'লে হাইড কৰি ৰাখিছে বস্তুটো নাই থকা হ'লে ভালে আছিলে কৃষ্ণ এইবিলাক ডাঙৰ মানুহ দেই ভালে আছা বঢ়িয়া বঢ়িয়াকৈ এতিয়া আমি জুবিনক চাম চাই দিব অকল নকে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিলে আগৰ পৰা চাইছে লাইক কৰিব মানে কি আমি ভিতৰলৈ যাব পাৰ্মিশ্যন দিছিলে কিন্তু ভিতৰলৈ যাবলৈ বেয়া পাইছোঁ হা সেইটো গম পাইছোঁ ভিতৰলৈ যাব আমাক পাৰ্মিশ্যন দিছে মানে কি ভিতৰলৈ গৈ যিটো ফিল নাপাওঁ মানে ইয়াত যেনেকৈ ঘূৰি ফুৰে ন নৰ্মেল মানুহৰ কৰে যেনেকৈ ভাল লাগে ন ভিতৰলৈ গ'লে বেছি নিজকে ভিআইপি ফিল আহে মানে সেইকাৰণে মই বাহিৰত আহিম বুলি আহিছোঁ লগৰ ন আচ্ছা ঠিক আছে কি নাম আপোনাৰ বা নিজৰা চেতিয়া মোৰ ইউটিউব চেনেল আছে অকণমানিকৈ চাব সগেনে বিয়া চিয়া পাতি পূৰা ৰেডি দিছে নাই বা ঘৈণী চৈনী লৈ আহিছে ঘৈণীজনী উঠিবলৈ বেয়া পাইছে কেমেৰাত নুঠাওঁ বাৰু ভকতনি নুঠাওঁ বাৰু মানে মোৰ দৃষ্টিত জুবিনক যদি ঘিলা মানুহ আনিব পাৰিছে পাপনকো আনিব পাৰিব মই গম পাইছোঁ ঘিলা ধনী মানুহ নোহোৱা নহয় আছে ভালকৈ ধনী মানুহ আছে তেওঁলোকে দেখাব নিবিচাৰে মানে এতিয়া মই বাৰু বৈদ্য দুখীয়া ঘৰ লোৱা বৈদ্য দুখীয়া মই আইফোন মই সগেনৰ পৰা ধাৰ লৈ কিনিছোঁ এইফালে সগেনে কাজিয়া লাগিছে এইফালে এজন ভাইটি বঢ়িয়াকৈ ভালে আছানে খালি পূৰা ভিডিঅ' চাই বোলে এই ইনষ্টাগ্ৰামত লগ পাই থাকোঁ ন মই ৰিয়েল লাইফত কিন্তু মই আজি দেখিছোঁ মোক দেখিছে ন আগতে এই বিৰাট ক্লিয়াৰ আহিছে মেকআপ কৰি আছে বঢ়িয়াকৈ কৰা লাগিছে বিৰাট TVS ভাল লাগিছে ল'ৰাই দেখে চাব চকু মেলি ঠিক আছে ভাল লাগিলে দেই এইফালে এজন ভালে আছে সি মোক মানে ফোন কৰি মানে প্লাছটো দেখিছে মোক ফোন কৰি মাতিছে মানে প্লাছটো দেখি পিনি হয় ন ভাত খাই নাহিলে বোলে ভাত নাখালোৱে আমি জুবিনক চাম বুলি ভাত খাই নাই মানে চেকচেকি চাপৰি গানটো মানে ইউক আছিলে ন ইমান মজা গান মানে কোনে লিখিছিলে গানটো লিখিছে কোনে গানটো আমাৰ উমেশ দা আছে লিখিছে ন সেইদিনা ভিডিঅ'ত মোক কমেণ্ট কৰিছে উমেশ বৰা নহয় জানো উমেশ বৰা বিষয়ে কোনোবা এজন ব্যক্তিয়ে মোক ভিডিঅ'ত কমেণ্ট কৰিছে যে উমেশ দা তোমাৰ ভিডিঅ'ত নাই দেখা উমেশ দা কমিটিৰ লগত জড়িত হয় নাই হয় নহয় কমিটিৰ লগত জড়িত হয় আৰু তেখেতে গানটো লিখিছে দেই তো বহুতে মোক কমেণ্ট কৰিছিলে মানুহজনে মই এই কমেণ্টত কৈ দিছোঁ মানে তো ই গাছে গানটো আল্টিমেট ভাই অঁ ই মানে আমাৰ ঘাঁহিগাঁও লোৱা মই ঘাঁহিগাঁও মানুহ এইকাৰণে মানে কৈছোঁ ঘাঁহিগাঁও মানুহ একগোট মানে উঠাব বিচাৰে মানুহক মানে উৎসাহ দিয়ে মানে দেই মোকো মানে পৰাগ দাহঁতে কিমান কৈ থাকে তো ইহঁতকো উৎসাহ দিছে ইহঁতকে উঠিছে এতিয়া তুমি শ্ব' কৰিছা নেকি কিবা কৰি আছা নেকি ক'ত কৰিছিলা বৰ্ডত কৰিছা ন এইটো টাৱাৰ মানুহ যিখন টাৱাৰ ফাইনেলি বোলে জুবিন দা আহিলে দেই কোনফালে আহিলে গমেই নাপালোঁ কিন্তু মই তো এতিয়া মই গৈ চাওঁ পাছ এটা আছিলে যাব দিয়া নাই জানো মানে ফিল্ডখন মই কোৱা শুনিছোঁ 14 বিঘা আছে বুলি কোৱা শুনিছোঁ দেই 14 বিঘা যদি আছে ন মানুহ যদি ফুল হয় মাতি আনিছোঁ মানে 4 বিঘাত যিহেতু এপোৱাকৈ হ'লে বহুত পোৱা মাটি আছে ভালে আছা নি কিছুমান লগ পাইছোঁ চাওঁ আমাক সোমাবলৈ দিয়া নাই ন জুবিন দা আমাৰ মাজত জুবিন দা পিছৰ লগত যিটো ঠেলা মাৰিছে একে ঠেলা ভিতৰৰ পৰা চুৰি মই দেখিছা পিছলে মানুহ মানে তাত বহি পেলাই মোক টিকেট দিছিলে কিন্তু মই নগৈ তাত বহিলে ফিল্ডটো নাপাওঁ মই আহি পেলাই বঢ়িয়া আগৰ একেবাৰে আগত পাইছোঁহি জুবিন দা আগত গান গাই আছে মানে ফিল্ড মানে আকৌ চাইলকে জুবিন দা গান গাই আছে আৰু পিছত মই ধুনীয়াকৈ আল্টিমেট এটা ফিল্ড মানে আল্টিমেট এটা ভাল লাগিছে নে ভাল লাগিছে দাদা আছে বঢ়িয়াকৈ চালে নি বঢ়িয়া
এনেকৈ লাগে ন জুবিন দাক মানে আপুনি নহয় মানে আইতাবিলাকো জুবিন দাক ভাল পায় আপোনালোক যায়গৈ নেকি বৌহে যায়গৈ নেকি অঁ ভালে আছে চিনি পাইছে অ'কে বঢ়িয়া চিনি পায় মানে মোকো দাদা যায়গৈ নেকি হৈ গ'ল এনাৰ্জি গান গাব লাগে বা জুচটো উঠিব লাগে বহি থাকোঁ থিয় হ'ব লাগে তেতিয়া লাগে এটা জুবিন দা মই ঘিলামান অলপ ঠাণ্ডা ঠাণ্ডা পাই আছোঁ মই প্লিজ বেলেগে ক'ব উৎপাতটো কম আছে উৎপাতটো লাগে জুবিন দা উৎপাতটো দিয়ক না আপুনি মাজুলীত কৈছিলোঁ আপোনাক কি মজা জুচ ঘিলামত আপুনি সেইটো জুচ দিয়া নাই ইমান গহীনকৈ কেলে গান গাইছে এনাৰ্জি দিয়ক না প্লিজ হ'ব আপোনালোকে চাবলৈ পাব সকলোৱে মুনীন বৰুৱাৰ কথা জানে পৰিচালক আমাৰ প্ৰকৃত পৰিচালক মুনীন বৰুৱা তেওঁৰ বেছিভাগ চিনেমা মিউজিক মই কৰিছোঁ আৰু তেওঁৰ জীৱনৰ ওপৰত এখন চিনেমা আমি কৰিছোঁ আমি কেইজনমানে মিলি লগ হৈ মই মিউজিক প্ৰডিউচাৰ তাৰ চ' চিনেমাখনৰ নাম ভাইমন্দা মুনীন বৰুৱাক সকলোৱে ভাইমন্দা বুলি মাতিছিলে কেনেকুৱা লাগিছে ভাইটি ভাল লাগিলে নি আৰু উত্তম দাহঁতে ইমান ধুনীয়া মেনেজ কৰিছে বঢ়িয়া মই কিন্তু মানিছোঁ দেই নেক্সট পাপনক আনিব লাগে হিচাপত পাৰিব মানে গিলামত ধনী মানুহৰ অভাৱ নাইতো দেখুৱাই নিদিয়ে মানুহবিলাকে নেক্সট পাপনক আনিব লাগে পাৰিব মানে পাৰিলে শ্বেয়াৰ কৰক কাৰণ মানে কি মানে লোকেল মানুহ উঠি গ'লে ভাল লাগে আমি অকল বিকাশ চেতি বা ডিম্বু বৰুৱাকে গ্ৰ' কৰিলে নহ'ব নহয় লোকেলবিলাকো কৰিব লাগে